SI News 24 দৰ্শকসকলক এই মুহূৰ্তত দিবলৈ খবৰ বাঘৰ সংখ্যা বৃদ্ধি পাইছে জামুগুৰিহাটৰ পানপুৰ বনাঞ্চলত নৱেম্বৰ মাহৰ শেষৰ ফালে পৰ্যটকৰ বাবে মুকলি হ'ব পানপুৰ বনাঞ্চল পৰ্যটকসকলৰ বাবে সুখবৰ অহা নৱেম্বৰ মাহৰ শেষৰ ফালে পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ'ব জামুগুৰিহাটৰ পানপুৰ বনাঞ্চল ব্ৰহ্মপুত্ৰ উত্তৰপাৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ অন্তৰ্গত পানপুৰ বনাঞ্চল পৰ্যটকৰ বাবে মুকলি হোৱাৰ পাছতেই বনাঞ্চলখনত থকা হাতী গড় বনৰীয়া গাহৰি বিবিধ প্ৰকাৰৰ হৰিণৰ লগতে শীতৰ আগমনৰ লগে লগে সাত সাগৰ 13 নদী সিপাৰৰ পৰা উৰি আহি আশ্ৰয় লোৱা পৰিভ্ৰমী চৰাই জলকেলি উপভোগ কৰাৰ সুযোগ লাভ কৰিব পৰ্যটকে পানপুৰ বনাঞ্চলত বাঘৰ সংখ্যা বৃদ্ধি হোৱাটো পৰ্যটকসকলৰ বাবে অতিকৈ সুখবৰ হিচাপে বিবেচিত হৈছে উল্লেখ্য যে বিগত বৰ্ষৰ নৱেম্বৰ মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে বিধায়ক পদ্ম হাজৰিকাৰ উপস্থিতিত পানপুৰ বনাঞ্চল পৰ্যটকৰ বাবে প্ৰথমবাৰৰ বাবে মুকলি কৰি দিছিল জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট SI News 24 ইষ্টাৰ্ণ ৰেঞ্জৰ আণ্ডাৰত আমাৰ 6th এডিশ্যন কাজিৰঙাত আপোনালোকে গম পায় যে পানপুৰ বনাঞ্চল আছে এই বনাঞ্চলত আমি যোৱাবাৰ আমি টুৰিষ্টৰ কাৰণে মুকলি কৰি দিছিলোঁ আৰু এইবাৰো ঠিক তেনেকৈ আমি এই নৱেম্বৰতে টুৰিষ্টৰ কাৰণে মুকলি কৰাৰ সিদ্ধান্ত ইতিমধ্যে লৈছোঁ আৰু তাৰ বাবে সকলো হয় আমাৰ অলপ পলম হৈছে আপোনালোকসকলে গম পায় আমাৰ সিপাৰৰ কাজিৰঙাত ইতিমধ্যে যোৱা 1 অক্টোবৰৰ পৰা টুৰিষ্টৰ বাবে ছেশ্যন আৰম্ভ হৈ গৈছে কিন্তু আমাৰ ইয়াত যিহেতু আমাৰ জীপ চাফাৰী যোনটো আমাৰ ৰুট হয় ৰুটটোত কিছু সংখ্যক মানে আমাৰ ৰাস্তাৰ অকণমান মেৰামতিৰ কামৰ বাবে আমাৰ অলপ পলম হৈছে হ'লেও আমি এই নৱেম্বৰতে টুৰিষ্টৰ বাবে মুকলি কৰাত আমি সিদ্ধান্ত লৈছোঁ আৰু তেনেকৈ আমি কাম কাজ চলাই আছোঁ আৰু আপোনাক ক'ব পাৰে মই সুখী যে পানপুৰ বনাঞ্চলত আপোনাৰ যোনটো আমাৰ ৰয়েল বেংগল টাইগাৰ কয় তাৰ পপুলেশ্যন ইতিমধ্যে যথেষ্ট সংখ্যক বৃদ্ধি হৈছে যোৱা আমি আমাৰ যোনটো কেমেৰা ট্ৰেপিং হয় তাত আমি গম পাইছোঁ যে আমাৰ পপুলেশ্যন যথেষ্ট বৃদ্ধি হৈছে আৰু সেইটো এটা ভাল খবৰ মই ভাবোঁ যে টুৰিষ্টে ৰয়েল বেংগল টাইগাৰৰ চাইটিং টুৰিষ্টে কৰিবলৈ পায় আৰু লগতে ইয়াততো আপোনালোকে গম পায় ইয়াত 100 ৰাইন'ছৰ পপুলেশ্যন যথেষ্ট সংখ্যক আছে আৰু যোৱাবাৰ তেনেকৈ যিমান টুৰিষ্ট আহিছে তেওঁলোকে চাইটিং তেওঁলোকৰ খুব ভাল হৈছে আৰু লগতে আপোনালোকে মাইগ্ৰেটৰী বাৰ্ডছো চাব পাৰিব তেনেকৈ মই